নমস্কাৰ বন্ধুসকল অসমৰ বৰ্তমান পৰিস্থিতিটো আচলতে সকলোৱে গম পাইছে কি হৈ আছে কি নাই হোৱা আৰু এনে পৰিস্থিতিৰ মাজতে আচলতে আমাৰ চকুত আহি পৰিছে আৰু এজন ব্যক্তি যাৰ নাম হৈছে বিদ্যাসাগৰ হয় বন্ধুসকল ঠিকই শুনিছে যিজনে আচলতে বহুতো গীত গাইছে তেখেতৰ গীতৰ আচলতে কিছুমান আভাস আপোনালোকক মই আগতে দি থৈছো তেখেতে ক'ৰ পৰা কি কৰিছিলে আজিও দিম আজি আচলতে আমি সেই বিদ্যাসাগৰক আমাৰ এই ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনাই আনিছোঁ দুটামান কথা সুধিবৰ বাবে গতিকে আহকচোন আমি আমাৰ বিদ্যাসাগৰৰ সৈতে আজি অনুষ্ঠানটো আৰম্ভ কৰোঁ তো পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ বিদ্যাসাগৰ ডাঙৰীয়াক আৰু প্ৰথমে আচলতে আমি আপোনাক এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে আমি সকলোকে এই প্ৰশ্নটো কৰোঁ প্ৰথমে আৰু ঠিক আপোনাকো কৰিছোঁ যে কেব বা কা এই কাখনৰ বিষয়ে আপুনি কি ক'ব চাওক আমি হৈছোঁ শিল্পী মানুহ আমাৰ এটা গান গোৱা পৰিৱেশ লাগে যিকোনো পক্ষৰ পৰা আমাক এটা পৰিৱেশ দিব লাগে অসমত এটা ভাল বাতাবৰণ যাতে সৃষ্টি হয় কেব গৃহীত হৈ হওক কেব নাকচ হৈ হওক সেইটো আমাৰ কথা নাই আমি এটা ভাল পৰিৱেশত গীত গাবলৈ পাব লাগে তাৰ মানে আপোনাৰ কেব কা এইবোৰক লৈ মানে কোনো অভিযোগ নাই মানে আপোনাৰ কোনো এইবোৰক লৈ মতলব নাই কা হওক কে হওক যি ঘটিটো হয় হৈ থাকক মুঠতে আপুনি গান গাব পালেই হ'ল ন কেব গৃহীত হৈ হওক কেব নাকচ হৈ হওক সেইটো আমাৰ কথা নাই আমি এটা ভাল পৰিৱেশত গীত গাবলৈ পাব লাগে বাৰু আজি কি নহওক বৰ্তমান সময়ত আজিৰ তাৰিখত জুবিন গাৰ্গে এজন শিল্পী হৈ সমগ্ৰ অসম তোলপাৰ লগাই আছে কা বিৰোধী প্ৰতিবাদেৰে তেনে ক্ষেত্ৰত আপুনিও এজন শিল্পী হিচাপে আপোনাৰ বাৰু জাতীয় চেতনা নাই নেকি জুবিন গাৰ্গৰ এইটো ব্যক্তিগত কথা তেওঁ কৰিছে মোৰ জাতীয় চেতনা নাই নেকি মোৰতো জাতীয়তাবোধ আছে হয় ঠিক আছে বাৰু নেক্সট প্ৰশ্নটো কৰোঁ আপোনাক জুবিন দা অৰ্থাৎ জুবিন গাৰ্গে বৰ্তমান সময়ত কা বিৰোধী প্ৰতিবাদৰ কাৰণে সকলোকে আহ্বান জনাই আছে সকলোৱে যাতে এই প্ৰতিবাদত সহযোগ কৰক অংশগ্ৰহণ কৰক তেনে ক্ষেত্ৰত আপুনি বাৰু জুবিন গাৰ্গৰ সেই আহ্বানটো স্বীকাৰ কৰেনে আপুনি বাৰু কা বিৰোধী প্ৰতিবাদলৈ আহিবনে জুবিন গাৰ্গে মোক আহ্বান জনাব লাগে মোৰ নিজৰ আছে নহয় মোৰ ডিঙিৰ ওপৰত মগজু আছেতো মই মগজুৰে কাম কৰিম হয় আপুনি মানে জুবিনদাৰ মগজুত নচলা মানুহ আপুনি নিজৰ মতে আজিহে গম পালোঁ আচলতে আপোনাৰো যে মগজু বোলা বস্তুটো আছে যি কি নহওক বাৰু আপুনি ডাইৰেক্টলি সুধিছোঁ এতিয়া শেষত যে আপুনি কা সমৰ্থন কৰেনে মই এতিয়া ব্যক্তিগতভাৱে মই তেনেকৈ একো ক'ব নোৱাৰিম উত্তৰবিহীন মানুহ আচলতে এইসমূহ গতিকে বন্ধুসকল এওঁৰ মুখেৰে আচলতে এওঁৰ কথাৰ ভাৱধাৰাতে আচলতে আমি ধৰিব পাৰিছোঁ এখেতে কা সমৰ্থন কৰিছে নে নাই কৰা সেইটো আপোনালোকেও জানিছে নিশ্চয় তলত কমেণ্ট কৰি জনাই দিব বন্ধুসকল গম পালে যে এখেতে শিল্পী হয় গতিকে এখেত গানৰ মাজতে জীয়াই থাকিব বিচাৰে গতিকে এখেতক কা কেব সেইবোৰ প্ৰয়োজন নাই মুঠতে গান গাব পালেই হ'ল তেখেতে বুজিয়ে পোৱা নাই যে অসমত গান গোৱাৰ এটা পৰিস্থিতি এটা পৰিৱেশতো থাকিব লাগিব যে তেতিয়াহে তেখেতে গান গাব পাৰিব সেইটো কিন্তু তেখেতৰ মাথাত নেখেলালে বাৰু ঠিক আছে বন্ধুসকল বেছি কথা নকওঁ এখেতে বৰ বেছি গানৰ কথা লেবেল মাৰিলে গতিকে এখেতেনো কেনেকুৱা গান গায় আপুনি জানেনে বাৰু এখেতে যে এটা খুব জনপ্ৰিয় হৈছিলে এখেতৰ এটা গান অ তৰা মাই সেই গানটো আচলতে এখেতে ক'ৰ পৰা কি কৰিছিলে আপোনালোকে জানে জানো সেইটো এটা কপি কৰা গান হয় আৰু তাৰ এটা আভাস মই আগতে দি থৈছোঁ আজি আকৌ এই ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটা সৰু ক্লিপ মই দেখাই দিব বিচাৰিছোঁ পতামিয়াদি কৰাই সেইদিনাখন তোক লাহৰি নি মই পলুৱাই পানী মাৰি দেলা ঝাই ৰে সাং পানী মাৰি দেলা ঝাই ও তৰা মাই মঙ্গল গ্ৰহৰ মাটিৰ পতামিয়াদি হোৱা না গতিকে বন্ধুসকল গম পালে এখেতৰ আচল ৰহস্য গানৰ এই কাৰণে এখেতে আচলতে গান গাব বিচাৰে বাৰু বন্ধুসকল আপোনালোকে আজি আমাৰ এই অনুষ্ঠানটো চাই আচলতে কেনে পালে আচলতে জনাবলৈ নিশ্চয় নাপাহৰিব তলত কমেণ্ট এটা কৰিবই আৰু শেষত একো নকওঁ ধন্যবাদ জয় আই অসম